আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব কোনে কি হৈছিল গৰিমা বাইদেউ কান্দি কান্দি ক'লে, 22 দিন পাৰ হৈ গ'ল, আচলতে কি হৈছে আমি একোৱেই নাজানো। সকলোৱে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি ন্যায়ৰ দাবী তুলিবলৈ আহ্বান জনাইছে। সকলো অসমবাসীক যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক। আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব কোনে কি হৈছিল আমি জানিব লাগে সেইটোৱে কথা। আজিলৈকে জনা নাই কি হ'ল, 22টা দিন পাৰ হ'ল, আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল। কিন্তু আপোনালোকে সকলোৱে লিখিব, আপোনালোকৰ ছ'চিয়েল মিডিয়া আছে, এখন যুদ্ধৰ আমাৰ সকলোৰে এখন হাতত প্লেটফৰ্ম আছে। সকলোৱে সেই প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিছ বিচাৰিব লাগিব। ন্যায়ৰ কাৰণে আমি খুব ধৈৰ্যৰে আমি অপেক্ষা কৰি আছোঁ, কিন্তু সেই ন্যায় আমি পাব লাগিব। সেইকাৰণে সেই যুঁজখনত আমি সদায় ব্ৰতী হৈ থাকিব লাগিব। আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ, #জাষ্টিছ ফৰ জুবিন গাৰ্গ সদায়